to my channel Beast360. So guys, যেহেতু থিয়েটাৰৰ সিজন চলি আছে বৰ্তমান, তো ভাবিলো অলপ থিয়েটাৰে চাই আহোঁ। তো ৰাজমুকুটৰ টিকট কাটিলোঁ, আৰম্ভ হ'ব ৰাজমুকুট। তো গাইজ টিকটটোতো পালোঁ, কিন্তু টিকটটো পালোঁ মেটিনিছৰহে, মানে 12টা পাছত যিটো হ'ব মেটিনিছৰ। তো একো নাই, থিয়েটাৰটো চোৱাৰ মজা আচলতে ৰাতিহে হয়, মানে ৰাতিহে চাব লাগে। ৰাতি মানে লাইটিং চাইটিংবিলাক অলপ দেখায় ন, সিহঁতে দেখাব খোজে লাইটিংবিলাক অলপ ভাল হয় ৰাতি। তো একো নাই, আমি মেটেনিছৰ মজাটো লৈ লওঁ আজি কেনেকুৱা লাগে। তো ৰাতি নচলোঁ, মানে অলপ কাম আছে ৰাতি। চ' মোৰ লগত যিজন দাদা যাব তেখেতৰ অলপ কাম আছে, সেইকাৰণে তো অলপ ছাছপেন্সত থাকক, ৰাতি দেখুৱাইছোঁ। আৰু আপোনালোকৰ কাৰণে এটা ছাৰপ্ৰাইজ মই ৰেডি কৰিম বুলি ভাবিছোঁ, ৰাতি ছাৰপ্ৰাইজ এটা হ'ব। তো চাওকচোন কি হয়, দেখা যাওক। তো গাইজ আমি ওলালোঁ, এইজনে দাদা সঞ্জীৱ শৰ্মা, টিচাৰ হয় তেখেতে, টিচিং প্ৰফেশ্যন এটা কৰি আছে। তো আমি ওলালোঁ যাবলৈ ৰেডি, বলকচোন আমাৰ লগত অলপ। চ' গাইজ আমি আহি পালোঁ বৰ্তমান ৰাজমুকুটৰ এইপিনে ৰাজমুকুট থিয়েটাৰ হ'ব। তো আমি ভাবিলোঁ ফটককৈ কিবা এটা খাই লওঁ, মানে দাদাও একো খোৱা নাই। তো বলক, তো আমি খাব বহিলোঁ বৰ্তমান, কৈছোঁ অৰ্ডাৰটো দিছোঁ। বেলেগ একো নাখাওঁ, কি দিছোঁ আমি মিঠাই খাম আৰু চিঙৰা খাম। চিঙৰা নহয়, চিঙৰা। তো গাইজ আমি বৰ্তমান ৰাজমুকুটৰ চোতালত আহি পাইছোঁ। তো টিকট কাটিলোঁ, দাদা টিকটটো দেখাই দিয়ক অলপ। মেটিনিছৰ আমি মানে এক্সাইটিং হৈ বেছি জল্দি আহি গ'লোঁ, মানে অলপ মানুহে অহা নাই। তো নাটক ভাল হৈছে যে, সেইকাৰণে আচলতে আমি বহুত এক্সাইটমেণ্ট হ'লোঁ। ভাত খোৱা নাই, আহি চিঙৰা খালোঁ, তাৰপিছত গল্লা খালোঁ, এনেকৈ আহিলোঁ। কিন্তু এতিয়া আৰম্ভ হ'ব একো হোৱা নাই। তো অলপ ছাছপেন্স ৰাখক। তো ঠিক আছে, তো আমি আহি পালোঁ ভিতৰত, চাওক বহিছোঁ। অলপ দেৰিকৈ আৰম্ভ কৰিব, মানুহ হোৱা নাই, টিকট খালি দিলে। তো থিয়েটাৰ আৰম্ভ হৈ গ'ল, বা বহুত সময় ৰখিলোঁ। তো থিয়েটাৰৰ কেইটামান ক্লিপ দেখাই দিছোঁ আপোনালোকক, সৰু সৰু। তো থিয়েটাৰ ক্লিপ দেখাব নালাগে আচলতে, এতিয়া পাই দিছোঁ, তথাপিও অলপ সৰু এটা দেখাইছোঁ। তো চাই লওঁ সেইটো, সৰুকৈ গানৰ এটা দেখাই দিছোঁ। বা বহুত মানুহ আহিছে দেই। চ' গাইজ আমি নাটক চাই ওলালোঁ বৰ্তমান, ফালি দিছে নাটক, আমাৰ বহুত মানুহ হৈছে, চব বহুত মানুহ, এতিয়াও মানুহ ভিৰ লাগিছে। এতিয়া ফাৰ্ষ্ট শ্ব' আৰম্ভ হৈ আছে আৰু এটা শ্ব' হ'ব। আমি মানে দাদাক লগ কৰিব গ'লোঁ, দাদাই ক'লে যে মই পাঠশালাৰ পৰা ওলোৱাৰ পাছতহে মানে ৰিভিউটো কৰিব পাৰিম। মানে এতিয়া তেখেত বিজি আছে ফাৰ্ষ্ট শ্ব'ৰ কাৰণে, যোনটো মেকআপ চেকআপ ল'ব লাগে ন। দাদাই ক'লে এতিয়া নহ'ব, এতিয়া বেয়া নাপাবা, এনেকুৱাকৈ ক'লে, মানে মেকআপ লৈ আছিল আৰু বিজিও আছিল। চ' ঠিক আছে, বাই। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading